মানে মন্ত্ৰীসকলে চাগে উঠিব পাৰে, কিন্তু এতিয়া নহয় আৰু মোৰো এটা ডাঙৰ সপোন আছে কেতিয়াকে উঠিবলৈ পাওঁ। মানে চাওগেয়া শাৰী আছে সাৰিব পৰা। হে গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালেই আছে। মোৰ চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠি যদি মানে বিছনাখন পাৰি লোৱা নহয়, গোটেইখন খেলি মেলি নিচিনা লাগি থাকে। বিছনাখন পাৰি হোৱাৰ পিছত মই চাহ পানী খাই মেলি আকৌ এয়া ভাত বনাই আছোঁ। ভাত হৈ গ'ল আৰু আমলেট এটা বনাই আছোঁ। কালি ৰাতিৰো শাক আছিলেই, সেইকাৰণে আৰু বেছি বনাই থকা নাই। ইফালে আকৌ ছোৱালীজনীকো মানে খুৱাই দিলোঁ আগতীয়াকৈ। আমি খোৱাৰ আগতেই তাইক খুৱাই বোৱাই আজৰি হৈ লওঁ, নহ'লে মোক যে বনাবলৈও শান্তি নিদিয়েগৈ। আৰু সেইফালে এয়া বনাই আছোঁ আৰু বহুতো কাম কৰিবলৈও আছে। সোনকালে ভাত পানীকেইটা খাই বৈ আকৌ এইফালে গেছটো লেতেৰা হৈ আছিলে, ভাবিছোঁ গেছটো অলপ চাফা কৰি লওঁ। দুদিন তিনিদিনৰ মূৰে মূৰে চাফা কৰিয়ে থাকিব লাগে, নহ'লে যে ইমান লেতেৰা হৈ যায়। মানে দুবাৰ তিনিবাৰকৈ ডেইলি যদি যিকোনো বস্তু বনাই থকা হয়, তেতিয়া মানে হয়েই আৰু এনেকুৱা লেতেৰা। জুইৰ নিচিনা আমেজনো ক'ত পোৱা হয়। জুইৰ সোৱাদটো বেলেগ আৰু বনোৱা মানে গৰম দিনকেইটাত অকণমান অশান্তি হ'লেও মানে জুইৰ নিচিনা ক'তো হ'ব নোৱাৰে। আৰু মই গেছটো মানে এতিয়া উপায়বিহীন হৈহে মানে ইউজ কৰিবলগীয়া হৈছে, নহ'লেতো জুইতে ভাল লাগে আৰু জুইতে বনাই ভাল লাগে, সোনকালে হয়ো। এইবোৰ আৰু ইমান চাফা কৰি থাকিবলৈ দৰকাৰ নাই। কাম মানুহৰ একেখিনিয়ে, সদায় কৰি থাকিলেও মানে অন্ত নাই আৰু কামৰ। সদায় একেখিনি কামেই হয়। কিনো আৰু সদায় একেখিনিকে ভিডিঅ' দেখাই থাকিম, সেইকাৰণে মানে কিনো দেখামকৈ ভাবিলোঁ আজি অকণমান ভিডিঅ'কে কৰোঁ। এনেই আমনিও লাগিছে। আৰু এইফালে আকৌ গেছটো চাফা কৰি হোৱাৰ পিছত ছোৱালীৰ কাৰণে খানা বনাব হ'লেই। দুপৰীয়া তাইৰ কাৰণে অকণমান খিচিৰি বনালোঁ আৰু মইনো কি খাম বুলি ভাবি আছিলোঁ, ভাবিলোঁ অকণমান চেৱৈকে খাওঁ। দুপৰীয়া ৰাতিপুৱা ভাত খোৱা দেৰিয়ে যিহেতু দুপৰীয়া আৰু খাবলৈ মনেই নগ'ল। এয়া মোৰ চেৱৈ ৰেডি, এতিয়া খাই থাকিম চাব। ভাত যে মানে খাবলৈ মনেই নোযোৱা হৈছে আৰু এনেই মানে খালোঁ আৰু চেৱৈ অকণকৈ বোলো খাওঁ ভাবিলোঁ। আৰু আমাৰ এইফালে চাওক বাইদেৱে এয়া কি কৰি আছে। তাইক মানে একদম ডাঙৰ মানুহক যিটোকে কৰা দেখে তাইক কেতিয়াবা মানে সেইটোকে কৰিবলৈ লাগেই। ভিডিঅ' আজিকালি ভালকৈ বনাবলৈ নিদিয়ে। ভিডিঅ' বনালেও মোবাইলটো লাগে বা তাইক উঠাব লাগে, চিঞৰি থাকে। এতিয়া তাই দিছে কেনেকুৱা কৰি আছে। তাই সাৰিবলৈ জানিবহে যেনিবা সাৰিব, গোটেই বস্তুবিলাক দলিয়াই মেলি থৈছে কেনেকৈ। মোবাইলটো এনেকৈ দিয়াৰ লগে লগে তাই গমেই পাই গ'ল তাই যে ভিডিঅ' কৰি আছোঁ। গুড ইভিনিং। এতিয়া সময় হৈছে 5টা আৰু আমি বহি আছোঁ ওপৰত। ৰ'দটো অলপ আছেগৈ, দেখিছেনে বাৰু? সেইফালে ৰ'দটো অলপ আছেগৈ। মানে এইকণত 4-5টা মানত এইকণত অকণমান বহিলেহে মোক শান্তি লাগে আৰু ভাবিছোঁ আজি আপোনালোককো অলপমান দেখাই দিওঁ। আগতে দেখাওঁৱেই বাৰু। ভাল লাগে ওপৰত বহি কিবা এটা। এইফালেদি মানে চাওঁ মুকলি আকাশখন, এইফালেদি মানে ফ্লাইটবোৰ অহা যোৱা কৰি থাকে, তাকে চাই বহি থাকোঁ। আৰু সেইটো মোৰো এটা ডাঙৰ সপোন আছে কেতিয়াকৈ উঠিবলৈ পাওঁ। মানে ভাবি আছোঁ আৰু উঠিম বুলি, উঠিবলৈ পাওঁনে নাপাওঁ নাজানো। এবাৰ টিকেট কাটিও কেঞ্চেল হ'ল, এবাৰ কি হয় জানো। ভালে কৰি দিয়া, হাই কৰি দিয়া। আৰু আমাৰ দেহি চুলি চাওক, তাইক বান্ধি থৈছোঁ চুলি। দেখুৱাই দিয়াচোন, তোমাৰ চুলি দেখুৱাই দিয়া, এইফালে দেখুৱাই দিয়া। ইয়াৰ চাওক তাইৰ চুলি নাকাটো বুলি ভাবিছোঁ চুলি, আৰু ভাবিছোঁ ৰাখি দিম আৰু কিমান দীঘল হয়গৈ। ইয়াত দেখিছেনে ডাঙৰ ৰবৰ এডাল মাৰি থৈ দিছোঁ, এইকণি হৈছেগৈ আৰু ভাল লাগে মানে এনেকৈ। ইয়াত ছোৱালীবিলাক ইমান অকণমান ছোৱালীবিলাকতো ইয়াততো বহুত দীঘল চুলি নাকাটেই, কিমান ধুনীয়াকৈ ৰাখি থয়। হাই কৰি দিয়াচোন, হাই কৰি দিয়া ধুনু, হাই কৰি দিয়া, হাই কৰি দিয়া। আমাৰ চুলি নাকাটো দেই। আমাৰো যদি ইমান মানে তাই চুলিখিনি যদিও মানে দীঘল হৈছে, সেইখিনি বহুত পাতল হয় আৰু দেখিছে আপোনালোকে। কি হয়গৈ জানো পিছত, আহেগৈ নে নাহেগৈ, এইখিনি গোটেই পাতল চুলি। কৈ দিয়া। অঁ পেলাই দিলে। আজিয়ে পেলাই দিছিলা আৰু। হাই কৰি দিয়া, হাই কৰি দিয়া, হাই কৈ দিয়া, হাই কৰি দিয়া। হাই কৰি
মোবাইলটো উলিয়ালে যিখন চিঞৰ কৰি থাকিব হাই হাই কৰিও তাইকো দেখাবলৈ লাগে অঁ হাই হাই কৰি আছে আমাৰ যেতিয়া লকডাউন হৈছিলে তেতিয়া মানে কি হৈছিলে ইমাৰ্জেঞ্চি টিকেট কাটিছিলোঁ মানে কটাৰ পিছত আগদিনাখনি টিকেট কাটিছোঁ পাছদিনাখনিলে আকৌ মানে বন্ধই কৰি দিলে টিকেটে বন্ধ কৰি দিলে ইমান মানে দুখ লাগিছিলে কিমান ভাবি আছিলোঁ ফ্লাইটত উঠিবলৈ পাম আশা আছিলে বহুত আকৌ আহে নাজানো তেনেকুৱা সময় আৰু মানে কেতিয়াকৈ উঠিবলৈ পাওঁ নাজানো আৰু বহুত ভাবি আছোঁ সপোনো আছে সেইটো এটা ফ্লাইটত উঠিম বুলি কি হয় আৰু সৰু হৈ থাকোঁতে যেতিয়া মানে ওপৰেদি যায় ভিতৰত থাকিলে বাহিৰলৈ দৌৰি আহোঁ মানে চাবৰ কাৰণে আৰু এতিয়া মানে মন্ত্ৰীসকলে চাগে উঠিব পাৰে কিন্তু এতিয়া নহয় আৰু এতিয়া কি হয় ঘৰত থকা মানে বাহিৰত থকা প্ৰায়বোৰ মানুহ মানে ঘৰলৈ ফ্লাইটতে আজিকালি বেছিভাগ অহা যোৱা কৰি থাকে আৰু আমাৰহে আৰু কেতিয়া ভাগ্য মিলেগৈ নাজানো দিনটো তেনেকৈ গ'লগৈ আৰু দেখুৱালোঁ আপোনালোকক যিকণ পাৰোঁ আৰু ৰাতিলৈ এয়া দালি বনালোঁ কাচকল বনালোঁ আৰু এইফালে চাটনি বনালোঁ তেনেকৈ খাম আৰু ৰাতি মানে মাছ মাংস খাই মোৰ অলপ প্ৰব্লেমেই হৈ গৈছেগৈ ভিডিঅ'টো ইমানেই আছিল যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ থাকিল সকলোলৈ